যায় এইবিলাকো পায় মই সদায় পদক্ষেপ কৰোঁ ৰাতিপুৱা ওলাওঁতে বা হেৰি কৰোঁ যে যিবিলাক মদৰ বটল হওক বা বিয়েৰৰ বটল হওক এইবিলাক প্ৰায় ৰাস্তাৰ কাষত পেলাই থৈ যোৱা দিব লগতে আপোনাৰ কি পাব গ্লাছ পাব পানীৰ বটল পাব সহজলভ্য একদম সহজতে পায় পইচা কেইটা হ'লেই হ'ব তেনেকুৱা হৈছে গতিকে এইটো আমাৰ এটা ডাঙৰ সামাজিক ব্যাধি যিটোৰ কাৰণে নেকি আমাৰ আজি যদি আপুনি পঢ়া শুনা কৰি যদি এটা লাইনত নানে তেতিয়াহ'লে আপুনি আপোনাৰ ছোৱালী যিমানে খিৰি মন খোৱা দেখা শুনাই ধুনীয়াই নহওক কিয় বেকাৰ চব চেছ তো প্ৰত্যেক গাৰ্জেন আৰু আপোনালোকৰ বয়সটোৰ কথা বুজা আপোনালোকে যিখিনি আছে আৰু তাত বিভিন্ন মানে লিংগৰ ওপৰত মানে জেণ্ডাৰ লৈ পেলাই ভাইলেঞ্চ হৈছিলে আৰু ক্ৰাইম হৈছিলে চ' সেইটো মানে বন্ধ কৰিবৰ কাৰণে এইটো স্কিমটো লঞ্চ কৰা হৈছে চ' তাত যিটো প্ৰগ্ৰাম লৈছোঁ আৰু লেচামুখ ভাৰত অভিযান আৰু আমাৰ ব্ৰেষ্ট ফিডিং উইক চলি আছে তাৰপিছত আমি প্ৰগ্ৰামটো লৈছোঁ আমাৰ ভৰগাঁও ICDS অফিচত যিহেতু আমাৰ লাগিছে আমাৰ ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰো আছে উপস্থিত তাৰপিছত আমাৰ SDMO ছাৰ আহিছে খৈৰাবাৰীৰ পৰা তাৰপিছত আমাৰ CDPO ছাৰ আছিলে তাৰপিছত আমাৰ DO টিম আমাৰ পৰ্চনেল টিম আমাৰ গোটেই ডিষ্ট্ৰিক্টৰ টিমটো আহিছে আৰু আমি লাইন ডিপাৰ্টমেণ্ট যিহেতু আমাৰ অংগনৱাড়ী হেল্পাৰ তাৰপিছত আমাৰ ছুপাৰভাইজাৰ উপস্থিত আছিলে তাৰপিছত আমি বেটী বচাও পৃথিৱী পঢ়া